নমস্কাৰ সকলোকে স্বাগতম জনালোঁ সীমান্ত টিএছএন সকললৈ আৰু মই আছোঁ বৰ্তমান গুৱাহাটীতে আৰু ইয়াৰ পৰা এটা ভিডিঅ' দিবলৈ ওলাইছোঁ মানে আসাম পুলিচ আৰু কামাণ্ডক লৈ বহুতে মানে কমেণ্ট কৰি আছে তো ভাবিছোঁ তাৰে ওপৰত এটা ভিডিঅ' বনাই দিওঁ বা ইণ্টাৰভিউ কেতিয়া হ'ব বা এইবাৰ কাটঅফ কিমান যাব তো তাৰে বিষয়ে অকণমান আলোচনা কৰিম গতিকে ভিডিঅ'টো সকলোকে চাই থাকক তেনেকুৱা ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ প্ৰথম কথা হৈছে যে আসাম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব বা কামাণ্ডৰ ইণ্টাৰভিউ কেতিয়া হ'ব তো যিহেতু আমাৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে এটা কথা আৰু নিউজ চেনেলতো দিছিলে যে জুলাই আগষ্ট মানৰ ভিতৰত আপোনাৰ কামাণ্ডৰ যিটো ফিজিকেল তো সেইখিনি ফিজিকেল হ'ব আৰু মোৰ মতে ধৰক এতিয়া মে'ৰ মাহ চলি আছে তো মে' মাহ চলি যোৱাৰ পিছত জুনত ধৰক এডমিট আহিব পাৰে আৰু এডমিট আহিলে জুলাই লাষ্টলৈকে বা আগষ্টৰ প্ৰথম সপ্তাহত ফিজিকেলটো ষ্টাৰ্ট হ'বই আপোনালোকৰ পুলিচৰ তো ফাৰ্ষ্ট পুলিচৰ হ'ব চাগে বা কামাণ্ডৰ হ'ব পাৰে যিহেতু কামাণ্ডৰ এইবাৰ ভেকেঞ্চি কম আছে তো প্ৰথম কামাণ্ডৰখিনি হ'ব পাৰে আৰু নেক্সট আসাম পুলিচ হ'ব পাৰে কিন্তু যোৱাবাৰ প্ৰথমতে আসাম পুলিচৰখিনি হৈছিল ABUP আৰু তাৰপিছতহে কামাণ্ডৰখিনি হৈছিল তো এতিয়া হয়তো অকণমান চেঞ্জো হ'ব পাৰে কিন্তু চেঞ্জ হ'লে একো কথা নাই যিহেতু 10টাৰে ফিজিকেল আছে তো ফিজিকেলসমূহ ভালদৰে দিব আপোনালোকে আৰু কামাণ্ডৰ ভেকেঞ্চি এইবাৰ বহুত কম আছে তো কামাণ্ডত পাছ কৰিবলৈ হ'লে মানে ভাইবা দিবলৈ হ'লে মোৰ মতে 67+ থাকিলে আপোনালোকৰ সেইফালে মানে ভাইবা দিবলৈ মানে মাতিব পাৰে তো 67+ থাকিবলৈ চেষ্টা কৰিব আপোনালোক সকলোৱে ভালদৰে ফিজিকেল কৰি থাকিব ভালদৰে চিনাপ হওক আপোনাৰ লং জাম্পটো হওক লং জাম্প যিহেতু বেছিকৈ মাৰিব লাগে কামাণ্ডটো ভালদৰে মাৰিব লং জাম্পটো আশা কৰিলোঁ সকলোকে আৰু লগতে ABUPৰ কাৰণেও ভালদৰে ৰানিং কৰি থাকিব আৰু লগতে পঢ়ি থাকিব তো ৰিটাৰ্ণটো বহুত বেছি গুৰুত্ব দিব লাগিব আৰু দুই এজন ল'ৰাইও মোক কমেণ্ট কৰিছে যে আসাম পুলিচৰ মানে ABUPত চাকৰি পাবলৈ হ'লে মানে কি কি বুক পঢ়িব লাগে বা মই কি বুক পঢ়িছিলোঁ তো তাৰে ভিডিঅ' এটা বনাওঁ আপোনালোক সকলোৰে যাতে সুবিধা হয় সকলোৰে আৰু বেছি ইমান টান কুৱেশ্যন নাহে ABUPৰ কাৰণে তো অকণমান বেছিক চালেই হৈ যাব আৰু এটা কুৱেশ্যন সুধি আছে যে মেডিকেলৰ কিবা মানে যদি টান কিছুমান বেমাৰ থাকে তো সেইবিলাক একচেপ্ট কৰিবলৈ নকৰে তো কিছুমান দাঁতৰ প্ৰব্লেম আছে কিছুমানৰ হাতত কিছুমান মানে টেটু অঁকা চিন আছে বা কিছুমানৰ হাত ভাঙিছে আগতে তো সেইবিলাক একচেপ্ট কৰিবলৈ নকৰে তো চাওক ইমান যদি মেজৰ ইছ্যু নহয় যদি একো মেজৰ প্ৰব্লেম নহয় তেনেহ'লে একচেপ্ট কৰিব সৰু সুৰা ভুল কিছুমান একচেপ্ট কৰি দিয়ে মানে ধৰক এতিয়া হাতত যদি টেটু থাকে তো সেইবিলাক টেটু চেটু নাচায় আমাৰ আসাম পুলিচত আৰু দাঁতো ইমান নাচায় দাঁতটো এইখিনি ফ্ৰণ্টৰখিনিতো ভালদৰে থাকেই সেইখিনি ভালদৰে ৰাখিব আৰু হাত ভৰি হাতখন ধৰক যদি হাত ভঙা আছে আগতে তো হাতখন বেকা থাকিব তো বেকা হ'লে অকণমান হয়তো চাব পাৰে বা অকণমান ৰিজেক্টো কৰিব পাৰে তো সেইটো আপোনালোকে ভালদৰে চাব এনেকৈ যেতিয়া হাতখন মেলিব দিব তো মেলিব দিলে ধৰক যদি কিবা বেন পায় যদি বহুত বেছি বেন পায় তো তেতিয়াই মানে ৰিজেক্ট কৰাৰ চান্স এটা আছে আৰু হয়তো নকৰিবও পাৰে কিন্তু কামাণ্ডত কিন্তু কৰি দিব কাৰণ কামাণ্ডত মেডিকেলটো অকণমান ষ্ট্ৰিক্টলি হয় আমি যোৱাবাৰো মানে পাইছোঁ ষ্ট্ৰিক্টলিকৈ আৰু এইবাৰো চাগে হ'ব যিহেতু এইবাৰ ভেকেঞ্চিও কম আছে তো মানে ভালত কৰি ভাল ল'ৰা এইবাৰ মানে বিচাৰিব মোৰ মতে তো তাৰে কাৰণে ফিজিকেলটো এইবাৰ বহুত মাৰ্ক লাগিব ফিজিকেলত যিমান মাৰ্ক প্লাছ থাকে তো সেইফালে চাকৰি হোৱাৰ চান্স বহুত বেছি বাঢ়ি যায় আৰু নিজকে এইকেইদিন মটিভেট কৰি ৰাখিব যিহেতু এইকেইদিন আৰু বেছি সময় নাই এমাহ 45 দিনমান টাইম আছে আৰু হাতত তো ভালদৰে ফিজিকেলটো কৰি থাকক আৰু সদায় মটিভেট হৈ থাকিব বেলেগৰ কথা বেছি গুৰুত্ব নিদিব বেলেগেতো কৈয়ে থাকিব কোৱাটো একো গুৰুত্ব নিদিব আপোনালোকে আৰু ABUPত ভেকেঞ্চি বহুত বেছি আছে ABUPৰ কাৰণে ভালদৰে ফিজিকেল কৰি থাকিব আৰু ৰিটাৰ্ণটো মই কি কৰিছিলোঁ তো সকলোৰে সুবিধাৰ বাবে ভিডিঅ' এটা বনাম আপোনালোকৰ কাৰণে তো গাইজ এইখিনি আছিলে এটা সৰু ভিডিঅ' আপোনালোক সকলোৱে মানে কমেণ্ট কৰি আছে যে মানে কাটঅফ কিমান যাব বা মেডিকেলৰ কি ইছ্যু থাকিব চাওক মেডিকেলত যদি কিবা বেলেগ ইছ্যু আছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব ইনষ্টাগ্ৰামৰ লিংকটো মই দি দিম তাত মোক মেছেজ কৰি সুধিব পাৰিব যদি সোধে আৰু পাৰ্চনেলি তো তাত সুধিব পাৰিব আৰু মানে এইটোৱে কথা ক'ম যে মানে সদায় মটিভেট হৈ থাকিবা আৰু বেলেগৰ কথা এতিয়া বৰ্তমান গুৰুত্ব নিদিবা কাৰণ বেলেগে এতিয়া বহুত কিবা কিবি হাঁহিব পাৰে আপোনাৰ বহুত ডাউনত দিব তো সেইবিলাক গুৰুত্ব নিদিবা নিজৰ মনত যিখিনি আছে সেইখিনি কৰি যোৱা সদায় মানে সদায় ভালটো দেখাবলৈ চেষ্টা কৰিবা ফিল্ডত যায় তো সেইটো আশা কৰিলোঁ সকলোকে আৰু নেক্সট ভিডিঅ' দি থাকিম টাইম পালে তো আজি কাটঅফটো সুধি আছিলে বহুতে কামাণ্ডৰ কাটঅফ কিমান যাব তো 67+ আনিবলৈ চেষ্টা কৰিবা ফিজিকেলত আৰু ABUPৰ কাৰণে ভালদৰে লাগি থাকক আৰু নেক্সট ভিডিঅ' বনাম মই কি পঢ়িছিলোঁ তো তাৰে কাৰণে সকলোৱে এটা লাইক কৰি দিব আৰু মোৰ এইকেইদিন ডেইলি ভিডিঅ' দিয়া হোৱা নাই তো ডেইলি ভিডিঅ' দিম নে নিদিওঁ সকলোৱে কমেণ্ট কৰিব যদি কমেণ্ট বেছি আহে তো মই ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম যিমান কষ্ট হ'লেও মানে ডিউটি কৰি আহিও মানে আপোনালোকৰ কাৰণে ভিডিঅ' বনাম যদি ডেইলি ভিডিঅ' লাগে তেনেহ'লে মোক এটা কমেণ্ট কৰিব তো আজিলৈ এইখিনি আছিল ভিডিঅ' চাই ধন্যবাদ জয় হিন্দ বন্দে মাতৰম